নমস্কাৰ মই অসমবাসী ৰাজজন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত ফাইনেলি গাহৰি মাংস ল'ম বুলি আহিছোঁ মেডিকেলৰ ফ্ৰণ্টত ইয়াৰ লগত সখী আছে এইপিনে ভাইটিয়ে হয় পৰশমণি ইও কথা পাতি আছে ফোনত ব্যস্ত চ' এতিয়া মাংস ল'ম বুলি মেডিকেলৰ ফ্ৰণ্টত আহিছোঁ এইপিনে মাংস দোকান গাহৰি মাংস দেখাই আছোঁ বজাৰ কৰা হৈ গৈছে এতিয়া লগৰটো ঘৰত অকণ ৰখিছে কিবা পানী ল'ব বোলে প্ৰথম চ' এটা বটল ল'লোঁ আকৌ খাবৰ কাৰণে পানী বটল লাগিব চ' পানী বটল ল'ব গৈছে ইয়াৰ বজাৰ চজাৰ কৰি ৰেডি ফাইনেলি পাই গ'লোহি নদী দুজন আহি আছে স্কুটিত এইপিনে ভাইকন্দা আৰু নিহাৰ ফাইনেলি পাই হৈ গ'লোহি নদী চ' এতিয়া নদীলৈ বুলি অকণমান আগবাঢ়ি গৈছোঁ বহুত গৰা সহায় দিলে এটা মন্দিৰ আছিলে শিৱ মন্দিৰ চ' মন্দিৰটো সহায় দিলে ফাইনেলি অলপ আগবাঢ়ি আহিছোঁ চৌকাৰ কাৰণে গছৰ ডাল 3টামান নিবলৈ তো চৌকাৰ কাৰণে ইটা বিচাৰি নাপাম ইয়াত নদীত আহিছোঁ সেইকাৰণে গছৰ ডাল কাটি বনাম চৌকা তো দেখাই আছোঁ কেনেকৈ বনাম তো এতিয়া আমি ডাল কাটিবলৈ গৈ আছোঁ 3জন নিহাৰ প্ৰণৱ মই তো ডাল কাটোঁ আৰু খৰিও লৈ আহিম ইয়াতো খৰি বিচাৰিলেই পোৱা যায় কিনিব দৰকাৰ নাই তো আগবাঢ়ি গৈ আছোঁ ফাইনেলি আমাৰ চৌকা বনি গ'ল এতিয়া জুই লগাওঁ বুলি আগবাঢ়িছোঁ
আছোঁ বগামাটি পাৰ বগামাটি আমাৰ লোকেল বগামাটি এখন লোকেল বগামাটি এখন ব্ৰহ্মপুত্ৰ কাণতে আছে মন্দিৰ এটাও আছিলে মন্দিৰ এটা আছে বৰ্তমান সহায় লৈ গ'ল এতিয়া নাই আৰু এতিয়া আমি গৈ আছোঁ ক'লৈ গৈ আছোঁ এতিয়া আমি নিজৰ ঘৰত নিজৰ ঘৰ পাৰ্টিয়ে আপোনালোকক দেখাই লওঁ নেকি দেখাই লওক অঁ যাই যাব